আজি দিওঁ বজাৰ দিনে মানুহটো বজাৰত যাব বজাৰত নাযোৱাৰ আগতে ডাঙৰ মোনাকেইখন লুকাই থওঁ সৰু মোনা নিলি হ'ব ইমান আমাক নালগে নহয় বস্তু আনবিয়া কিবা ধৰো মানুহটো সপ্তাহে সপ্তাহে বজাৰত যায় আহিলো দে গোটাই ভালেখিনিও জেগা খোজ কাঢ়িব লগা হ'ল নগৈনো মাকে বেয়া কি কি দি পঠাইছি চাওঁ ৰচোন মোৰ নাই বাপ্পা ঐ জ্বালা দিছি জ্বালাও দিছি পিঁয়াজো দিছি দুটা আৰু ৰহুনো দিছি আদাও দিছি হ'ব দে আজি মানুহটোক বজাৰ কৰিব নেখাদাওঁ কি হ'লে নগৈনো মাক পটেশ্বৰী জীয়া কৰবি তই গেছলি তই বিয়া খাই আহিলি মোক দেখোন নামাতিলেকে বিয়াখনত তো মাতিব লাগিছিল মইতো আৰু ইমান নাখাওঁ মোক দুই বেজি মাংস দিলে হৈ যায় মই ইমান নাখাওঁতো চবেই মোৰ মোনাটো দেখি নাই খালি চকু কৰে মই জানো কমকেহে বস্তু আনছো মইতো কমকে অনা মানুহ নহয় কিন্তু আজি এই মোনাটো ভৰ্তি কৰি আনছো কোনো চকু কৰা নাই আজিৰ কাৰণে মই ভৰ্তি কৰি আনছো এতিয়া মই কি কি আনছো চাওঁ ৰচোন মোনাটো ভৰ্তি কৰা নাই বাইদি দেখা পাবো এইখিনিহে মোৰ আচাল বজাৰ No, 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 no. गजब बेइज्जती है ৰচোন মই এটা নগৈনো মাকক ফোনো খাই মাৰো এই বিয়াখনত মাতছি নে নাই বেয়া নগৈনো মাকক হেল্ল' নগৈনো মাক হৰকামটোৰ ডাঙৰ পুতেকৰ বিয়া তোক মাতছি নে নাই হা মাতা নাই যাওঁ মোৰ লগত তই মোকো মাতা নাই বিয়া চিঠি ভালে আহিছে দে কালি মোৰ বিয়া নাছিলে আহা কালি বিয়াখনত ফুলাবাক নিমন্ত্ৰণ কৰিলো এইটো কি 500 টকা প্ৰেজেণ্ট নহলি হজুত থলিত সোমাবা দিয়া নহ'ব गजब बेइज्जती है বাপা 500 টকাৰ বোলে প্ৰেজেণ্ট নহলি হজুত থলিত সোমাবা নেদে সেইকাৰণে মই বিয়াখনত নাযাওঁ তই চিঠিখন গিৰাস্তক ঘূৰাই দিবি যা মই আজি বজাৰ কৰিব নাযাওঁ তই বজাৰ কৰিব যাবি মই ঘৰৰ ইমানখিনি কাম কৰি খৰি চিৰি দাম কৰি থৈ দিছো তই ইমানখিনি কাম কৰি পেলাই মই বজাৰ কৰিব যাব নোৱাৰো তই এতিয়া বজাৰ কৰিব যাবি দেখচোন তই আলু আনবি দুটা আৰু দালি আনবি 10 টকা আৰু পেঁয়াজ আনবি 5 টকা আৰু এটা লেখচোন লেখ দেচোন কি লিখা লাগে কো দে 4টা জলকীয়া 4টা জলকীয়া সাইডত নগেন বুলি লিখি থৌ সাইডত নগেন তাৰ পাকডাল কাৰ চিন্দি কিবা সাহায্য দিবি নেকি মাই দেচোন তই লিখি থাক মই কৈ আছো দে কো আৰু তাৰ পিছত লেখ ¿Qué pasa?
এইখিনি থাকা কেলে দেখোন মাই আৰু কি লিখিম এইখিনি থাকলে এইখিনি কোনোবা দিনে দৰকাৰ হ'ব এইখিনি চিনি পেলাই থৈ দি পেলাই ইখন লিষ্ট মোক দি আৰু তই তোৰ কাম তই লৈ সেইখিনি চিন মোৰ বজাৰ থাকি দেখোন তোৰ বজাৰখিনিহে বেছি দিব এই লিষ্টখন লৈ পেলাই মই যাওঁ ৰ এই হৰকামটোৰ মাঘাটোত তাকে যাওঁ নগেনো মাঘাটোত তাকে যাওঁ আৰু ইমান বস্তু কিনবা নালগে নহয় পামেই মই হৰকামটোৰ মাকত তাতে নগেনুৰ মাকত তাতে ময়ো যাম পূজাত হ'ব দে নগেনো জীয়াক তই পূজাত নেগেলি আমাৰ পূজা চাৱা হ'লে নব এই নগেনো জীয়াকো কোনে লগ ধৰছি যোৱাবাৰ নগেনো জীয়াকো পূজাত নি যি হৰাল নাপাওঁহে নাপাওঁ নগেনো জীয়াকো বিচাৰিবৰ কাৰণে নগেনো মাকক খেদালো তাইও হৰাই থাকি गजब बेइज्जती है ময়ো পূজা আৰু শুন ৰ কক যা তই আমাৰ ছোৱালী বাইদেউ যদি পটশ্বৰী যায় কিন্তু মই নাযাওঁ মোৰ কথাই এটা সেইকাৰণে মই বিয়া বোলা বস্তু মই নিয়াৰোৱে মই যেনকে হ'লেও বিয়াত যাম এলেগে ঘৰৰ কামো কাই থাকো এই 14 তাৰিখে বিয়া কতো আকৌ নাপাৰিবি আকৌ 14 তাৰিখে হেৰি কি বোলে দৰাৰ ঘৰ ক'ত দৰাৰ ঘৰ মানে আৰু এই ধৰ কইনা ঘৰৰ আগফালে ঘৰটোৱে দৰাৰ ঘৰ আৰু মানে ওচৰা ওচৰি হয় নেকি তেতিয়াহ'লে মোৰ ভাল হ'ব দে বাপা কিয় ভাল হ'ব আকৌ তোৰ কইনা ঘৰীয়াত খালো খাই উঠি বোলে দৰা ঘৰীয়াতো যাব পাৰিম মইতো সিমান জানাহে দেখোঁ মই সিমান লোভে নকৰোঁ জানো মই সিমান লোভ নকৰোঁতো বিয়াৰ প্ৰতি মোৰ সিমান এটা লোভ নাই সেই নেগলিও নহয় দেচোন যাবাতো লাগবয়ে গলা ভগোৱা কামটো দিছি তোক হয় নেকি তই আৰু এইখিনি সহায় কৰি দিবি আৰু ভাত বিলৰ সময়ত গলাকেইটা বিলে দিবি আৰু হ'ব দে বাপা হ'ব দে হ'ব দে মই সোনকালে যাব লাগিব তেতিয়া যাবি সোনকালে যাম মই এটা পানী কাগজত থোৱা নাই কিবা এটা ভাবি আছিলো দে সেইকাৰণে মোৰ সেনেকে পানী কাগজত থোৱা কথা ওলাল ক'ৰবাত তই হেৰি পাইছে নেকি বিয়াৰ খবৰ তাকেটোৱে বা এতিয়া বিয়াৰ খবৰ দেখো পাৱাই নাই এইকেইদিন বহুত দিন মোক একেবাৰে এনেকুৱা লাগি আছে মানে বিয়াৰ হেৰিটো মই ক'তো পোৱা নাই মোৰ একেবাৰে মনটো বেয়া লাগি আছে তই সেই বুলি মোৰ তাতে নিমখে দি চাহ খাই যা বুলি নকবি চেনি দি চাহ খাই যা বুলি কবি আৰু দামী বিস্কুট খোৱা বুলি কবি দে আমি দামী বিস্কুটো নাখাওঁ নহয় বাপা হেৰি 5 টকীয়া বিস্কুট আনো গম পাওঁ ৰাতিপুৱা এক পেকেট আনিছিলো তাৰ মানুহ আছিল দুটা তাৰ এখন দিছো সিহঁতকো এনে সুধোৱা নিমখ চাহ দিবও বেয়া লাগে নহয় সেইকাৰণে আৰু 2খন না 3খন কিবা এটা আছে তাৰে এখন দিম দে তোক তই বহচোন বহিম দে ক'ত বিয়া আছে তই অলপমান মাথা মাৰচোন নাই মই জানিব পৰা মতে এইখন আপোনাৰে ধানৰ খেতি হেৰি মই মানে জানিব পৰা মতে এইখন ধানৰ খেতি আপোনাৰে আমাৰতো নহয় এই খেতি আমাৰ নহয় খেতি আপোনালোকৰ নহয় নি কাৰ দিছে কাৰ নগৈ না তোৰ হে गजब बेइज्जती है পিছে ফুলাবা এটা কি কৰি আছা মই ধানত যে গজে সেই শাক বিচাৰিহে আছো হয় নেকি কোনে কৈছে তো আমাৰ ধানৰ খেতি বুলি পেলাই হয় মই গম পাইছো মানে মই আৰু আমি আৰু বাতৰি কোৱা মানুহ আৰু মানে অলপমান কিবা গম পালে মানে ঘপকে আহি যাওঁ আৰু বাতৰি কোৱা বুলি পেলাই এতিয়া মই শাক তুলি আছো মই কি আমাৰ ধান নহয় নহয় এই নগৈ না তোৰ খেতি 500 টকা খুজাওঁতে ফুলাবাই মোক নেদিলে 21 দিনত পইচা ডাবল কৰাইছ কি নগৈ নৰমা ফুলাবাই কম বুদ্ধি নহয় দে মই বৰ বেয়াকে ফচি গেলো স্কিমৰ লোভত তেৰিকা 1000 টকাটো থাকা বুলিও ক'লো এতিয়া 1000 টকাটো এতিয়া ধাৰাই দিব লাগিব আৰু বাইক নেদিলেওতো নহ'ব যিহে ফুলাবাই নগৈ মা কি হ'লে তোৰ